নমস্কাৰ। আজিও এটি কবিতা হাতত তুলি লৈছোঁ। প্ৰেৰণ কৰিছে লখিমপুৰ ঘাৰমৰা সত্ৰৰ পৰা ধনু দাসে। তেখেতে লিখিছে তুমি আঁতৰি যোৱাৰ পৰা। এটা সময়ত মোৰ সকলো আছিল, কিন্তু হঠাৎ যেন এজাক ধুমুহা আহি মোৰ সকলো উৰুৱাই লৈ গ'ল। শেষ হৈ গ'ল মোৰ সকলো সপোন তুমি আঁতৰি যোৱাৰ পৰা। মই যে এতিয়া চিঞৰি চিঞৰি কান্দিব বিচাৰিলেও কান্দিব পৰা নাই। বাৰে বাৰে যেন বিষে খুন্দা মাৰি ধৰিছে মোৰ বুকুখন। এনে লাগে যেন মোৰ চাৰিওদিশৰ পৰা আন্ধাৰে আৱৰি ধৰিছে তুমি আঁতৰি যোৱাৰ পৰা। মই যে পোহৰ বিচাৰি ভাগৰি পৰিছোঁ। মোৰ মনৰ মাজত হোৱা দুখৰ ধৱনিবোৰে জুৰুলা কৰি কৈছে তুমি আঁতৰি যোৱাৰ পৰা। মোৰ মন যায় কাৰোবাক সুধিবলৈ, মন যায় কাৰোবাক ক'বলৈ, মই কিয় ইমান অকলশৰীয়া, কিন্তু সুধিম কাক? কোনে ক'ব, কোনে দিব মোক এই প্ৰশ্নৰ উত্তৰ? আজি মই নিৰুপায় থমকি ৰৈ আছো তুমি আহিবা বুলি তোমালৈ মধুৰ অপেক্ষাৰে বাট চাই। তুমি আহিবানে? ইমান সুন্দৰকৈ লিখিছে লখিমপুৰ ঘাৰমৰা সত্ৰৰ পৰা ধনু দাসে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ লিখিছে, তেখেতৰ লিখনি খুব সুন্দৰ হৈছে। এনেধৰণে অব্যাহত ৰাখক তাকে কামনা কৰিছোঁ। তুমি নিৰাশ নহবা, আগুৱাই যোৱা তাকে কামনা কৰিছোঁ। সদায় যাতে নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি গৈ থাকা তাকে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ধনু দাস।